বন্ধুসকল আহকচোন আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ গিলাচ পিঠা যেহেতু লকডাউনৰ সময় চলি আছে আৰু ৰঙালী বিহুটো নিচেই কাষতে মানে ঘৰতে উপলব্ধ বস্তুৰে আমি সহজতে এটা পিঠা বনাব পাৰোঁ গিলাচ পিঠা চাওকচোন গিলাচ পিঠাৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় মই এটা চাহ খোৱা কাপত 1 কাপ পিঠাগুড়ি 1 কাপ চুজি আৰু আধা কাপ চেনি এয়া এখন চামুচেৰে এচামুচ ৰিফাইন তেল আধা চামুচ বেকিং সোডা আৰু দুটা খালি গিলাচ আৰু আধা কাপ পানী লৈ লোৱা হৈছে এটা চাওচোন আহক কেনেকৈ গিলাচ পিঠাটো বনাব পাৰি মই প্ৰথমতে পিঠাগুড়িখিনি আৰু চুজিখিনি একেলগে মিহলাই লম ভালদৰে চুজি আৰু পিঠাগুড়িখিনি মিহলাই লম তাৰপিছত বেকিং সোডাখিনি তাত দি দিম সোডাখিনি যাতে গোটেই মিশ্ৰণটোতে ভালদৰে ঘুলি যায় তাৰ বাবে মই অকমান চামুচে মিলাই দিছোঁ ৰিফাইন তেল চামুচ মই ইয়াত দি দিলোঁ ৰিফাইন তেল চামুচ দি ভালদৰে মিশ্ৰণ কৰি ল'লোঁ তাৰপিছত আমি চেনিখিনি ইয়াত দি দিম অলপ অলপকৈ পানী ইয়াত দি যাম একেলগে বহুত পানী নিদিব যাতে পানীখিনি বেছিও হ'ব পাৰে সেইকাৰণে অলপ অলপকৈ কম কমকৈ দি মিশ্ৰণটো আমি বনাই থাকিম পেষ্টটো আমাৰ পিঠাৰ কাৰণে তৈয়াৰ হৈ গৈছে পেষ্টটো এটা কেক বনাওঁতে যেনেকুৱা যিমান পৰিমাণৰ লাগে সেইমান পৰিমাণৰ পেষ্টটো হ'লেই হ'ল বেছি জুলীয়াও নকৰিব আৰু ডাঠো নকৰিব ডাঠ কৰিলে পিঠাটো টান হৈ থাকিব পাৰে দেখিছেই নহয় আৰু ইমানটো জোখত হ'লে হ'ব এতিয়া আমি 3 মিনিটৰ কাৰণে এই পেষ্টটো ঢাকি থৈ দিম আৰু এটা চচপেনত এতিয়া পানী উতলিবলৈ দিম মই এটা পেনত এনেদৰে পানীখিনি গৰম হ'বলৈ দিছোঁ পানীখিনি ভালকৈ উতল অহালৈকে গৰম হ'বলৈ দিব পানীখিনি উতল অহালৈকে আমাৰ বাটাৰখিনি সুন্দৰকৈ প্ৰস্তুত হৈ গৈছে এতিয়া এটা এনেকুৱা সাইজৰ এটা গিলাছত ফুল গিলাছ নিদিব আধাকৈ পেষ্টখিনি সুমুৱাই দিব ইয়াছক ইমান আধা গিলাছকৈ পেষ্ট ভৰাই দিলোঁ ফুল গিলাছ নকৰিব কাৰণ ফুলিব ফুলাৰ সময়ত যদি ফুল গিলাছ হয় ওপৰতে পৰি যাব পাৰে আধা গিলাছ আৰু অকমান এনেকৈ জোকাৰ দুটা মাৰি দিব যাতে হাৱা সোমাই নাথাকে এতিয়া আমি পানীখিনি চাম পানীখিনি উতলিছে নাই পানীখিনি সুন্দৰকৈ উতলি গৈছে ইয়াৰ পিছত আমি ইয়াত গিলাছ দুটা বহাই দিম গিলাছ দুটা বহাই দিয়াৰ পিছত 7 পৰা 10 মিনিট সময় আমি গিলাছ দুটা ইয়াত ঢাকনা লগাই দিম আৰু মাজে মাজে চাই থাকিম এটা হৈছে নাই 7 মিনিট সময় হৈ গৈছে এতিয়া চাইছো আমাৰ পিঠাটো খুব ধুনীয়াকৈ ফুলিছে আৰু ডেকোৰেশ্যনৰ কাৰণে আৰু খাবলৈ সোৱাদ হ'বৰ বাবে মই ড্ৰাই ফ্ৰুটছ কেইটামান ওপৰত ছটিয়াই দিছোঁ এতিয়া আমাৰ গিলাছ পিঠা সম্পূৰ্ণ হৈ গৈছে এটা অকমান ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হ'লে ধুনীয়াকৈ ওলাই আহিব গিলাছটো ঠাণ্ডা হোৱাৰ পিছত জোকাৰি দিওঁতে ঠিক এনেধৰণে গিলাছটো ওলাই আহিছে পিঠাটো ওলাই আহিছে আৰু এইটো টুকুৰা টুকুৰকৈ কাটি আমি পৰিবেশন কৰিব পাৰোঁ এই খাবলৈ অতি সফট হয় আপুনি চাওক এই স্পঞ্জি সফট হয় এনেধৰণে আপোনালোকে গিলাছ পিঠাটো বনাই পৰিবেশন কৰিব পাৰিব বন্ধৰ দিনত এনেকৈ এদিন পিঠাটো বনাই খাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ